অন্তিম এগৰাকী ব্যক্তি হিচাপে মোৰ স্বাধীনতাৰ সকলো অৰ্থ বিচাৰ কবি সনন্ত তাঁতী। অন্তিম এগৰাকী ব্যক্তি হিচাপে মই আপোনাৰ পৰা মোৰ স্বাধীনতাৰ সকলো অৰ্থ বিচাৰোঁ। মোৰ ব্যক্তি স্বাধীনতা, মোৰ কথা কোৱাৰ স্বাধীনতা, মই চকু মেলি সৌন্দৰ্য উপভোগ কৰাৰ সকলো স্বাধীনতা, হাঁহি আৰু কান্দোনেৰে প্ৰিয়জনক সাৱটি ধৰাৰ স্বাধীনতা, গান গোৱাৰ স্বাধীনতা, কবিতা পঢ়াৰ স্বাধীনতা, চিঞৰি চিঞৰি মোৰ ভালপোৱা জনোৱাৰ স্বাধীনতা, আবেগেৰে সময়ক তিয়াই পেলোৱাৰ স্বাধীনতাৰ সকলো অৰ্থ মই বিচাৰোঁ। সকলো মই বিচাৰোঁ, সকলো মই বিচাৰোঁ, সকলো স্বাধীনতাৰ অৰ্থ মই বিচাৰোঁ, যিবোৰৰ বাবে মই মোৰ পূৰ্বপুৰুষৰ পৰা তেজ বহন কৰি আনিছোঁ, যিবোৰৰ বাবে মই আন্ধাৰক হত্যা কৰিবলৈ টোপনিহীন হৈ উজাগৰে আছিলোঁ বহু দিনৰে পৰা, যিবোৰৰ বাবে মোৰ হাত দুখনক কাটি পেলোৱা হৈছিল, যিবোৰৰ বাবে মোৰ আঙুলিবোৰক ছেদন কৰা হৈছিল নিষ্ঠুৰতাৰে, যিবোৰৰ বাবে মোৰ কণ্ঠনলীক স্তব্ধ কৰি দিয়া হৈছিল ফাঁচীৰ ৰছীৰে, যিবোৰৰ বাবে মোৰ হৃদয়ক বেদনাগধুৰ কৰি দলিয়াই দিয়া হৈছিল আন্ধাৰত, আৰু মই মুৰ্মুক্ষু হৈ দীৰ্ঘদিনৰ পাছত আকৌ ফিনিক্স পক্ষীৰ দৰে জাগি উঠিছিলোঁ পুনৰ সম্ভাৱনাত। অন্তিম এগৰাকী ব্যক্তি হিচাপে মই আপোনাৰ পৰা মোৰ স্বাধীনতাৰ সকলো অৰ্থ বিচাৰোঁ। মোৰ ব্যক্তি স্বাধীনতা, মোৰ আশা আকাংক্ষাৰ স্বাধীনতা, মোৰ শিক্ষা আৰু সংস্কৃতিৰ স্বাধীনতা, মোৰ অনাহাৰী জীৱনক পৰাজিত কৰি থিয় হ'বলৈ মোৰ স্বাধীনতা, মোৰ আৱৰণৰ স্বাধীনতা, মোৰ চিন্তাৰ স্বাধীনতা, মোৰ দুখ আৰু শোকক আচ্ছাদিত কৰি ৰখাৰ স্বাধীনতা, বৰষুণত স্নাত হৈ বতাহত স্নিগ্ধ হোৱাৰ স্বাধীনতা, সকলো বিচাৰ, স্বাধীনতাৰ সকলো অৰ্থ বিচাৰ, মোৰ প্ৰজন্মৰ বাবে আৰু আহি থকা প্ৰজন্মৰ বাবে। অন্তিম এগৰাকী ব্যক্তি হিচাপে মই আপোনাৰ পৰা স্বাধীনতাৰ সকলো অৰ্থ বিচাৰোঁ।